কৰোনা ভাইৰাছক লৈ এটা ভয়ংকৰ ভয়াবহ সত্য চীনে বিশ্ববাসীৰ সন্মুখৰ পৰা লুকুৱাই ৰাখিছিল। এই ভয়ংকৰ স্বীকাৰোক্তি চীন মিলিটাৰী এজেন্সিৰ এজন উচ্চপদস্থ বিষয়াৰ। এবাৰ এই পোষ্টলৈ মন কৰক। I am a senior Chinese military intelligence officer and I know the truth about the coronavirus outbreak. It is far worse than the media are telling you. South China Morning Post নামৰ এই কাকতখনত প্ৰকাশ হোৱা এটা ভয়ংকৰ বিৱৰণ। অলপতে মানসিকভাৱে ভাগি পৰি চীনা চোৰাংচোৱাৰ এজন উচ্চপদস্থ বিষয়াই ৰবাৰ্ট মৰ্নিংষ্টাৰ নামৰ এজন সাংবাদিকক চীনে বিশ্বৰ সন্মুখত লুকুৱাই ৰখা কিছু ভয়ংকৰ সত্য সদৰি কৰে। তেওঁ কয় যে আচলতে কৰোনা ভাইৰাছ নামৰ কোনো ভাইৰাছে চীনৰ ইউহান চহৰত মৰণযোগ্যৰ সূচনা কৰা নাছিল। সেয়া হংকংৰ গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰিবলৈ চীনৰ দ্বাৰা তৈয়াৰী এবিধ মাৰাত্মক জৈৱিক পদাৰ্থহে আছিল। আৰু এই মাৰাত্মক জৈৱিক পদাৰ্থবিধ হেলিকপ্টাৰৰ জৰিয়তে হংকংৰ আন্দোলনকাৰীৰ ওপৰত ছটিওৱাৰ এক ভয়ংকৰ পৰিকল্পনা আছিল চীনৰ। প্ৰথমে জিনজিয়াং প্ৰভিন্সত থকা এটা বিশেষ সম্প্ৰদায়ৰ মানুহৰ ওপৰত এই মাৰাত্মক জৈৱিক পদাৰ্থবিধৰ ব্যৱহাৰ কৰা হৈছিল। কিন্তু ইয়াৰ ফলাফল ইমানেই ভয়াবহ আছিল যে ইয়াৰ ভয়াবহতাৰ কথা দেখি অতি কম সময়ৰ ভিতৰতে সেই জৈৱিক অস্ত্ৰভাণ্ডাৰ লৈ অনা হৈছিল চীনৰ হুবেই প্ৰদেশৰ ইউহান চহৰলৈ। আৰু তাৰ এখন মাংসৰ বজাৰৰ ওচৰৰ এটা গোপন স্থানত ৰখা হৈছিল সেই জৈৱিক পদাৰ্থবিধ। কিন্তু চীনা সৈন্যৰ অসাৱধানতাৰ ফলস্বৰূপে এটা জৈৱিক পদাৰ্থৰ পেকেজ ধ্বংস হৈ লগে লগে সমগ্ৰ অঞ্চল প্ৰদূষিত হৈ পৰে। আৰম্ভ হয় এই মাৰাত্মক জৈৱিক পদাৰ্থবিধৰ সংক্ৰমণ। আৰু তেতিয়া উপায়ন্তৰ হৈ চীনা প্ৰতিৰক্ষা বাহিনীয়ে 2019 এণ্ড কোভিড নামেৰে এটা সংক্ৰমিত ৰোগৰ সৃষ্টি হোৱা বুলি গোটেই বিশ্ববাসীৰ সন্মুখত প্ৰচাৰ আৰম্ভ কৰে। আৰু এই গোটেই ঘটনা ঘটে যোৱা ডিচেম্বৰ মাহত। চীনা চোৰাংচোৱাৰ এই উচ্চপদস্থ বিষয়াজনে আৰু কয় যে ডক্টৰ লিউ উইলিয়াং নামৰ যিজন ডাক্তৰে প্ৰথম এই ভয়ংকৰ ভাইৰাছবিধৰ কথা সন্মুখত আনিছিল, তেওঁ চীনে দাবী কৰা ধৰণে কৰোনা ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা নাছিল, বৰঞ্চ তেওঁক ষড়যন্ত্ৰ কৰি হত্যা কৰাহে হৈছিল। ইতিমধ্যে চীনে কেৱল 10 দিনৰ ভিতৰত কৰোনা আক্ৰান্ত ৰোগীসকলক বা লোকসকলক চিকিৎসা প্ৰদান কৰাৰ নামত এখন বিশেষ চিকিৎসালয় নিৰ্মাণ কৰি গোটেই বিশ্বত চৰ্চা লাভ কৰিছিল। কিন্তু সেয়াও সত্য নাছিল বুলি অভিযোগ কৰি বিষয়াজনে সদৰি কৰে যে প্ৰকৃতাৰ্থত সেই চিকিৎসালয়ৰ নামত বা চিকিৎসালয়ৰ ৰূপত এখন মৰণ ফাৰ্মহে আছিল। আপুনি শুনি আচৰিত হ'ব, চিকিৎসালয়খনৰ প্ৰথম অংশত আছিল শ শ আক্ৰান্ত লোক। দ্বিতীয় গোপন কক্ষত ৰখা হৈছিল শ শ মানসিক ৰোগী, যি এই ৰোগত আক্ৰান্ত হৈ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল। আৰু আটাইতকৈ গোপন বৃহৎ কক্ষটোত ৰখা হৈছিল চিলিং পৰ্যন্ত স্পৰ্শ কৰি থকা হাজাৰ হাজাৰ মৃতদেহ। প্ৰকৃততে চীনত বহু ব্যাপক সংখ্যাত লোকৰ মৃত্যু হৈছিল। চীনে মাত্ৰ 3000 লোকৰ মৃত্যু হোৱা বুলি দিয়া তথ্যটো আছিল ভুল। এই গোটেই বিৱৰণটো আছিল চীনা চোৰাংচোৱাৰ এজন উচ্চপদস্থ বিষয়াৰ। প্ৰিয় দৰ্শক, চীনৰ এনে নিকৃষ্ট ষড়যন্ত্ৰ নিঃসন্দেহে ঘৃণনীয়, গৰিহণাৰ যোগ্য। বিশ্বৰ শক্তিশালী দেশ কি আমেৰিকা কি চীন, কিন্তু তাতোকৈ শক্তিশালী হ'ল সময়। চীনৰ এনে নিকৃষ্ট ষড়যন্ত্ৰৰ বাবে হয়তো সময়ে উচিত প্ৰত্যুত্তৰ দিব। আজিৰ অনুষ্ঠানৰ পৰা লৈছোঁ। নমস্কাৰ।